এপ্লিকেশ্যন একনলেজমেণ্টৰ আপুনি ইয়াতে ট্ৰেকিং কেনেকৈ কৰিব সেইটো বস্তু মই শিকাই দি আছোঁ। একনলেজমেণ্ট নাম্বাৰ ইয়াতে আপুনি দেখা পাইছে যে RTPS/RKS এই বস্তুটোৰে আপুনি নিজৰ ট্ৰেক কৰিব আপোনাৰ ষ্টেটাছটো কেনেকুৱা ধৰণৰ। তাৰ কাৰণে আমি কি কৰিম, ক্ৰ'ম এপত যাম, ক্ৰ'মত মানে গুগলত যাম, ইয়াতে আমি লিখিম মিছন বসুন্ধৰা 2.0। তো ইয়াতে খোলা গ'ল প্ৰথম ৱেবছাইটটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলৰ পৰা আহিব, ইয়াতে আপুনি দেখা পাব যে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে অলপ সময় ৰখিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ বিচাৰিছে। তো এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ মানে ইয়াতে যে কাগজখনত আছিলে, ইয়াতে একনলেজমেণ্ট নাম্বাৰ, সেইটো কপি মাৰি ইয়াতে বা আপুনি লিখি ল'ব কাগজ এখনত। মই অলৰেডি কপি মাৰি থৈ দিছোঁ। তো ইয়াতে কপি মাৰি পেষ্ট কৰি দিব, ইয়াতে বহাই দিব নাম্বাৰটো। তাৰপিছত ট্ৰেক কৰিব। ট্ৰেক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব গোটেইখিনি ডিটেইলছ। এইটো কাৰেণ্ট ষ্টেটাছ মানে ৰিজেক্টেড দেখাইছে। তেনেদৰে আপোনাৰ হেৰিটো চাব পাৰিব। থেংক ইউ।